বন্ধুসকল নমস্কাৰ গ্ৰহণ কৰিব। আজি মই আৰু কিছু কথা আলোচনা কৰিম। যিহেতু জিবিকে EMRI 108ৰ যি কৰ্তৃপক্ষ তেখেতসকলে গোটেই অসমত 108ৰ কৰ্মচাৰীসকলৰ ওপৰত যেনেকুৱা নিয়ম নীতি তেখেতসকলে অৰ্পণ কৰি আছে, সেই বিষয়ে মই আগে পিছেও আৰু দুই এটা ভিডিঅ' বনাইছিলোঁ। আজি সেই উপলক্ষেই আৰু বেলেগ এটা ভিডিঅ' বনালোঁ। এতিয়া মোৰ কথা হ'ল, মই জিবিকে EMRI যিটো কোম্পানী অৰ্গেনাইজেশ্যন, এই অৰ্গেনাইজেশ্যনটোক কেতিয়াও বেয়া পোৱা নাই। এই অৰ্গেনাইজেশ্যনটোৰ যিটো উদ্দেশ্য, তেখেতসকলৰ যিটো মানুহৰ সেৱা দিয়াৰ যিটো আগ্ৰহ বা সেৱা আগবঢ়োৱাৰ যিটো প্ৰণালী বা প্ৰক্ৰিয়া, সেইটো সম্পূৰ্ণভাৱে প্ৰশংসনীয়। কিন্তু মোৰ ব্যক্তিগত মই যি ভাবি আছোঁ, কাৰণ জিবিকে EMRI 108 ছাৰ্ভিচটো 2008 চনৰ পৰা অসমত আৱিৰ্ভাৱ হৈছে। গতিকে সেই তাহানিৰ পৰা এতিয়ালৈকে জিবিকে EMRI 108ৰ যি কৰ্তৃপক্ষ আছে, তেখেতসকলে সকলোবিলাক বস্তু প্ৰথমৰ পৰাই পুংখানুপুংখভাৱে আলোচনা কৰিব লাগে বা পৰ্যালোচনা কৰি আগৰ পৰাই যেনেকৈ 108 ছাৰ্ভিচটো অসমত চলি আছে, সেই সকলোবিলাক বস্তু পৰ্যবেক্ষণ কৰিলে দেখিবলৈ পাব যে তাহানিৰ সেই সময়ৰ যিটো 108ৰ ছাৰ্ভিচ, আমি কেতিয়াও নেভাবোঁ যে অসমৰ ৰাইজে ছাৰ্ভিচটো নাপাওক। অসমৰ ৰাইজে এই জিবিকেৰ অধীনতেই ছাৰ্ভিচ পাওক, তাতে মোৰ কোনো আপত্তি নাই। কিন্তু মই এটা কথা আগতেও ভিডিঅ'ত কৈছিলোঁ, এতিয়াও মই আকৌ ক'ব বিচাৰিছোঁ, জিবিকে EMRIৰ যিটো অসমৰ সকলোতকৈ সৰ্বোচ্চ যিজন ব্যক্তি, মই বুজি নাপাওঁ এতিয়া CEO ছাৰেই সকলোতকৈ ওপৰৰ ব্যক্তি নে আৰু কোনোবা আছে, বা হয়তো গোটেই অসমত বিভিন্ন বিভাগত 108ৰ HR হওক বা 108ৰ EME হওক, PM হওক, সকলো যিবিলাক ব্যক্তিয়ে এই ছাৰ্ভিচটোৰ লগত জড়িত আছে, বিশেষকৈ EMT পাইলটৰ বাহিৰে আৰু EROসকলৰ বাহিৰে, যিসকল ব্যক্তিয়ে ভাবে যে এই ছাৰ্ভিচটো আমি ভালদৰে অসমত প্ৰণালীবদ্ধভাৱে সকলো ৰাইজে যাতে এই জিবিকে EMRIৰ পৰা সেৱাটো পায়, আৰু বিশেষকৈ এই ছাৰ্ভিচৰ লগত জড়িত থকা যিসকল কৰ্মচাৰী EMT পাইলট EROসকল, তেখেতসকলেও যাতে এটা সুস্থ পৰিৱেশত এই ছাৰ্ভিচটো আগবঢ়াব পাৰে, তেনেকুৱা মনোভাৱ থকা যিসকল ব্যক্তি আছে, তেখেতে সৰু হওক ডাঙৰ হওক, মই তেখেতসকলক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, আপোনালোকে ভালদৰে পৰ্যালোচনা কৰি আপোনালোকৰ চাৰিওপিনে ভালদৰে অলপ নজৰ দি পৰ্যালোচনা কৰক। পৰ্যালোচনা কৰি পেলাই মোৰ বোধেৰে এনেকুৱা এজন দুজন মানুহ মোৰ বোধেৰে বোধ হয় জিবিকে EMRIত আছে, যিজন ব্যক্তি হয়তো খুব ক্ষমতাৱান। তেখেতে হয়তো, এতিয়া মই আগতেও কৈছোঁ যে এনেকুৱা মানুহ বহুত আছে যিসকল ব্যক্তি মানসিক ৰোগী, কিন্তু ডাঙৰ ডাঙৰ পদত বহি থাকে। মই ক'ব নিবিচাৰোঁ যে জীৱিকাতো এই মানসিক ৰোগী আছেনে নাই, কিন্তু আপোনালোকে অকণমান এই বস্তুটো, মোৰ কথাখিনি অকণমান গুৰুত্ব সহকাৰে চাব। কাৰণ আজি আমি আন্দোলন কৰিছোঁ, হয়তো কোনোবাই আধা পথতে আন্দোলন এৰি গুচি আহিছে, কোনোবাই হয়তো একেবাৰে আন্দোলন শেষ কৰি গুচি আহিছে। এইসকল ব্যক্তিক আপোনালোকে যিটো নিয়ম নীতি বনাই পেলাই, তেখেতসকলে বিশেষকৈ মোৰ ব্যক্তিগত যি অভিজ্ঞতাৰ পৰাই মই ক'ব বিচাৰিম, মই এটা লোকেশ্যনত যেতিয়া 10,000 15,000 টকা খৰচ কৰি লোকেশ্যনটো থকাৰ উপযোগী হিচাপে বনাইছোঁ, তেতিয়া হঠাৎ কৰি কোনো কাৰণ নজনাকৈ বা মই একো গম নোপোৱাকৈ মোৰ বিৰুদ্ধে যেতিয়া ট্ৰেন্সফাৰ লেটাৰ আহিব, ইয়াতকৈ আৰু দুখজনক কথা একো হ'ব নোৱাৰে। আজি মানুহৰ কাৰ কি অসুবিধা আছে, কাৰ কি সুবিধা আছে, সেইটো বিচাৰ বিবেচনা কৰাৰ কাৰণেও কিন্তু HR নামৰ এটা ডিপাৰ্টমেণ্টো আছে। আজি মোৰ বয়স 43 ইয়াৰ্ছ। মই এটা সময় আছিল যেতিয়া যুৱক আছিলোঁ, তেতিয়া কিবা এটা অত্যাচাৰ কৰিলে সেইটো বেলেগ কথা আছিল।
এতিয়া মোৰ কেতিয়াবা এনেকুৱা আছে, সকলোৱে জানে, সকলো মানুহৰে কিবা নহয় কিবা এটা প্ৰব্লেম থাকে, য'ত এটোপাল গৰম পানীৰ প্ৰয়োজন হয়, কেতিয়াবা এটা মেডিচিনৰ প্ৰয়োজন হয়। হঠাৎ কৰি এটা ঠাইত মই যেতিয়া ছেটিং হৈছোঁ, তাতে ধৰক মোৰ কিবা এটা প্ৰয়োজনীয় বস্তুৰ কাৰণে মই সেই ঠাইখিনি গঢ়ি তুলিছোঁ। মোৰ হয়তো কেতিয়াবা এক্সাৰচাইজো কৰিব লগা হয়, হয়তো কেতিয়াবা এটা ঔষধ মোৰ হয়তো খাব লগা হয়। তাৰ বাবে তাতে মই হয়তো কিবা ৰান্ধিবৰ কাৰণে বা গৰম দিয়াৰ কাৰণে, পানী গৰম দিয়াৰ কাৰণে, এটা সাধাৰণ এটা উদাহৰণ হিচাপে মই কৈ আছোঁ। এনেকুৱা বহুত বিষয় আছে, যিবিলাক বিষয় এই সাধাৰণ যিসকল কৰ্মচাৰী আছে তেখেতসকলে হয়তো বুজাব পৰা নাই। গতিকে মই অনুৰোধ কৰিছোঁ, বিশেষকৈ দূৰ দূৰণিত যিসকল ব্যক্তিয়ে কাম কৰি আছে তেখেতসকলৰ প্ৰতি অকণমান দয়াৱান হৈ আপোনালোকে, মই কৰজোৰ অনুৰোধ কৰিছোঁ, আপোনালোকে অকণমান তেখেতসকলৰ প্ৰতি অকণমান দয়াৱান হওক। কাৰণ মানুহ পৃথিৱীত সকলোৱে মানুহ, এতিয়া আমিও মানুহ, আপোনালোকেও মানুহ। এই চকু দুটা মুদিলে কিন্তু সকলোৱে পৃথিৱীখনৰ পৰা গুচি যাব লাগিব। গতিকে মই সেই হেতুকে মই সকলোকে অনুৰোধ কৰিছোঁ, জিবিকি EMRIৰ একেবাৰে কাক ক'লে মই এইটোৰ সমাধান পাম, মই বুজিব নোৱাৰাৰ কাৰণে মই ডাইৰেক্ট মিডিয়াৰ, ফেচবুক মিডিয়া বা হয়তো ছ'চিয়েল মিডিয়াত মই মোৰ বক্তব্যখিনি দাঙি ধৰিলোঁ। কাৰণ যাকেই এই বিষয়ে সোধা হয় তেখেতেই খালি কয় যে মই নাজানো। তেতিয়াহ'লে এই বস্তুটো কোনে জানে? নিশ্চয় এইটোতো আৰু সেই আকস্মিকভাৱে ওপৰৰ কিবা কাল্পনিকভাৱেতো হোৱা নাই, প্ৰাকৃতিকভাৱেতো হোৱা নাই, নিশ্চয় কোনোবা মানুহে কৰিছে। গতিকে সেই মানুহজনক আপোনালোকে হয় তেখেতক ভালদৰে বুজাই পেলাই এই ধৰণৰ যিটো পৰিস্থিতি, কৰিমগঞ্জৰ পৰা হাইলাকান্দি, হাইলাকান্দিৰ পৰা কৰিমগঞ্জ, আপাৰৰ পৰা লয়াৰ, লয়াৰৰ পৰা আপাৰ দিয়ক, এনেকুৱা চিটুৱেশ্যন দিয়ক। এতিয়া মোৰ ঘৰ বৰপেটা, বঙাইগাঁও, গোৱালপাৰা, এতিয়া কৰিমগঞ্জৰ পৰা হাইলাকান্দি, এইটো এটা কেনেকুৱা, মানে এইটো 100% এটা আত্মতৃপ্তি লাভ কৰাৰ এটা উদাহৰণ। কোনো লাভ নোহোৱাকৈ কোনোবাই যদি কাৰোবাক কষ্ট দি আত্মতৃপ্তি লাভ কৰে, সেইটো কিন্তু এক প্ৰকাৰ মানসিক ৰোগ। মই সেইকাৰণে কৈছোঁ যে আপোনালোকে বিচাৰ কৰক। মই ক'ব নিবিচাৰোঁ যে মানসিক ৰোগী আছে, কিন্তু বিচাৰ কৰিলে আপোনালোকে কিজানি উলিয়াব পাৰিব যে মানসিক ৰোগী থাকিবও পাৰে। গতিকে এজন দুজন ব্যক্তিৰ কাৰণে গোটেই জীৱিকাৰ প্ৰণালীটো, গোটেই জীৱিকাৰ যিটো উদ্দেশ্য, সেই উদ্দেশ্যটো যাতে ব্যাঘাত নজন্মে, তাৰ বাবে মই সকলোকে অনুৰোধ কৰিছোঁ, যিসকল জীৱিকে EMRIৰ লগত জড়িত আছে, কেৱল EMT পাইলটৰ বাহিৰে মেনেজমেণ্টত সকলোকে মই HR হওক, CO ছাৰ হওক, RM হওক, PM হওক, সকলোকে অনুৰোধ কৰিছোঁ, আপোনালোকে কেৱল আদেশৰ পিছে পিছে দৌৰি নাথাকিব। জীৱিকাটো কেৱল আদেশ তেনেকুৱা নহয়, মেনেজমেণ্টৰ কিছুমান দায়িত্ব থাকে, কিছুমান ভিতৰুৱা কাম কাজ থাকে। সেই কামবিলাক আপোনালোকে অকণমান সহজৰে, মই যেনেকৈ কথাবিলাক উত্থাপন কৰোঁ, এজন সৰু মানুহ হিচাপে মই যে কথাবিলাক উত্থাপন কৰিছোঁ, আপোনালোকে অকণমান সহজৰে উত্থাপন কৰক। কাৰণ সকলো বস্তুৰে এটা ছিষ্টেম আছে। আজি জীৱিকে আমি যিমানেই জনে ইয়াতে হেৰি নকৰক কিয়, জীৱিকাৰ ছিষ্টেমতে চলিব। ইয়াতে কাম কৰা ব্যক্তিসকলৰ এটা প্ৰণালী প্ৰক্ৰিয়া হিচাপে চলিব। এনে এটা নিয়ম বনাই মানুহবিলাকক মানে হাৰাশাস্তি দিলে হিতে বিপৰীতহে হ'ব বুলি মই অনুমান কৰিছোঁ। গতিকে মই এজন জীৱিকে EMRIৰ শুভ আকাংক্ষী হিচাপে মই অনুৰোধ কৰিছোঁ, আপোনালোকে এই কথাটো অকণমান গুৰুত্ব সহকাৰে লৈ এই বিষয়বিলাক বিচাৰ বিবেচনা কৰি 108ৰ EMT পাইলট ইয়াৰোসকলৰ ওপৰত এটা যি সুস্থ পৰিৱেশ, সেই সুস্থ পৰিৱেশ ঘূৰাই আনিবলৈ মই আকৌ কৰজোৰে অনুৰোধ কৰিলোঁ। ধন্যবাদ। জয় অসম।